এনআৰচিৰ পুনৰীক্ষণৰ আবেদন কৰিব চৰকাৰে আৰু যি 85 লাখৰ আধাৰ কাৰ্ড নাছিল তেওঁলোকৰ আধাৰ কাৰ্ড দিয়াৰো ব্যৱস্থা কৰিব। এই পদক্ষেপটো কি দৃষ্টিৰে চায়? এনআৰচিৰ পুনৰীক্ষণৰ দাবী কৰাটো চৰকাৰৰ মানে এটা হঠকাৰী সিদ্ধান্ত বুলি আমি ক'ব লাগিব। কাৰণ এই চৰকাৰে সদায় মানে কিছুমান বিতৰ্ক ৰাখি ভাল পায়, যিহেতু তেওঁলোকে ডেভেলপমেণ্ট বা উন্নয়নত ব্যৰ্থ হৈছে, গতিকে তেওঁলোকে বিতৰ্কিত কাম কাজ কৰি জনসাধাৰণক ব্যস্ত ৰাখিব বিচাৰিছে। প্ৰথম কথাটো হওক, চাওক, আমিও এনআৰচি যেতিয়া প্ৰথম কাম আৰম্ভ হৈছিলে তেতিয়া আমি কৈছিলোঁ যে এনআৰচি প্ৰকাশ হোৱাৰ পিছত অসমত দীৰ্ঘদিন ধৰি চলোৱা এটা অপপ্ৰচাৰৰ অৱসান ঘটিব। দীৰ্ঘদিন ধৰি অসমত এটা অপপ্ৰচাৰ চলোৱা হৈছিল যে অসমত কোনোবাই কৈছিল 50 লাখ, 80 লাখ, 1 কোটি, 1.5 কোটি বাংলাদেশী আছে। তেতিয়া আমি চেলেঞ্জ কৰিছিলোঁ যে এইবিলাক যে সম্পূৰ্ণ ভুৱা অপপ্ৰচাৰ আছিল, এনআৰচিটো পাব্লিছ হ'ব দিয়ক, তেতিয়া অসমৰ মানুহে গম পাব যে ইমান দিন তেওঁলোকক এই মিছা কথাবিলাক কৈ বিভ্ৰান্ত কৰি কেনেকৈ কিছুমানে মানে ৰাজনীতি কৰি আছিল বা বিভিন্ন সংগঠনে চান্দা বৰঙণি সংগ্ৰহ কৰি তেওঁলোক চলি আছিল। আৰু তাৰপিছত দেখা গ'ল আমি দাবী কৰাটোৱেই সত্য যে এনআৰচিত তেওঁলোকে দাবী কৰা মতে 50 লাখ, 1 কোটি, 1.5 কোটি এনেকুৱা বিদেশী নোলাল। আৰু আপোনালোকে এটা কথা চাওক যে 1983-85 পৰা 85 চনৰ ভিতৰত হিয়াৰিং 52 লাখ লোকক হিয়াৰিং কৰা হৈছিল তেতিয়া, আৰু যাৰ কাৰণে IMDT আইন তেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল, যাকে য'তে ত'তে নটিচ দি প্ৰায় 52 লাখ লোকক হিয়াৰিং কৰিছিল। তাৰপিছত যেতিয়া অগপ চৰকাৰ আহিল 85 চনত, 89 চনত যিটো ভোটাৰ তালিকা কৰা হৈছিল সেইটো এনআৰচিৰ নিচিনাই কৰা হৈছিল। সম্পূৰ্ণ লিগেচি লিংকেজ ভালকৈ পুনৰীক্ষণ কৰি 89 চনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ডিক্লেয়াৰ কৰিছিল যে এইবাৰৰ ভোটাৰ তালিকাত আৰু কোনো বিদেশী নাই। তাৰপিছত আকৌ এই আন্দোলনটো স্থিৰ হৈ গৈছিল। 93-94 চনত আকৌ হিতেশ্বৰ শইকীয়াই পৰিকল্পিতভাৱে আন্দোলনটো আকৌ আৰম্ভ কৰিছিলে। তাৰপিছত 97 চনত আকৌ যিটো ভোটাৰ লিষ্ট 97ত কৰা হ'ল, সেই 97ৰ ভোটাৰ লিষ্ট এনআৰচিত নিচিনা কটকটীয়াকৈ আকৌ প্ৰস্তুত কৰা হ'ল। আৰু তাত 73,101 লোক যাৰ ওপৰত অকণমানো সন্দেহ আছিল তেওঁলোকক ডি ভোটাৰ হিচাপে চিহ্নিত কৰি বাকী ভোটাৰসকলক অন্তৰ্ভুক্ত কৰি কৈছিল যে এই ভোটাৰ লিষ্টত আৰু কোনো বিদেশী নাই। তাৰপিছত আকৌ আন্দোলন, আকৌ এটা সময়ত গৈ ত্ৰিপাক্ষিক চুক্তি, তাৰপিছত আকৌ এনআৰচিৰ দাবী, আকৌ এনআৰচি আৰম্ভ হ'ল। তেতিয়া কোৱা হ'ল ঠিক আছে এনআৰচি আমি ৱেলকাম কৰিলোঁ, এনআৰচিটো হওক, সকলোৰে মনৰ সন্দেহ দূৰ হওক। এনআৰচি কৰাৰ পিছত দেখা গ'ল যে এতিয়া যে 19 লাখ মানুহ বাদ পৰি আছে এনআৰচিৰ পৰা, তাত বহুত আদিবাসী, খিলঞ্জীয়া, বিভিন্ন জনগোষ্ঠীৰ মানুহ বাদ পৰি আছে। হয়তো তেওঁলোকৰ লিগেচি বা লিংকেজ ডকুমেণ্টত কিবা বানান ভুল, স্পেলিং মিষ্টেক এনেকুৱা কাৰণত বাদ পৰি আছে। প্ৰকৃতাৰ্থত এই ইমানবাৰ বাৰে বাৰে প্ৰমাণ হৈছে যে অসমত বিদেশী ইমান নাই যিমান তেওঁলোকে মিছাকৈ দাবী কৰি আছে। এইবিলাক 40-50 বছৰ ধৰি অসমৰ মানুহক বিভ্ৰান্ত কৰি আছে। বাৰে বাৰে এনেকৈ কোৱাৰ পিছতো বাৰে বাৰে ভোটাৰ তালিকা সংশোধন কৰা, এনআৰচি কৰা, FTৰ জৰিয়তে এইবিলাক পুনৰীক্ষণ কৰি দেখা গ'ল যে এই দাবীবিলাক সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা আছিল। এতিয়া মানি গ'লেই হ'ল যে আমি ইমান দিন মিছা অপপ্ৰচাৰ কৰিছিলোঁ। গতিকে এতিয়া যে এনআৰচিৰ 19 লাখ মানুহ যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক ৰিজেকশ্যন শ্লিপটো দিব লাগে। 2 বছৰ গৈ আছে এতিয়ালৈকে ৰিজেকশ্যন শ্লিপ দিয়া নাই। ৰিজেকশ্যন শ্লিপ দিলে তেওঁলোকে আকৌ FTত যাব, FTয়ে তেওঁলোকক তন্নকৈ পৰীক্ষা কৰিব। যিসকল বৈধ ভাৰতীয় মানুহৰ নাম বাদ পৰিছে তেওঁলোক অন্তৰ্ভুক্ত হ'ব, আৰু যদি তাত কিছু সঁচা বিদেশী আছে তেওঁলোকৰ নাম বাদ পৰিব, তেওঁলোকক তেতিয়া বহিষ্কাৰ কৰাৰ কাৰণে অসম চুক্তি অনুসৰি কাৰ্যব্যৱস্থা কৰিব। তাকে নকৰি আকৌ পুনৰীক্ষণৰ নামত আকৌ কিবা কিবি কৰি এই সমস্যাটো, যিটো 50 বছৰীয়া সমস্যা অসমত সমাধানৰ এটা পথত আহিছে, এই সমস্যাটো আৰু 50 বছৰ 100 বছৰলৈকে দীৰ্ঘায়িত কৰি তেওঁলোকে অসমৰ ৰাজনৈতিক বতাহটো উত্তপ্ত কৰি ৰাখি কেৱল ৰাজনীতি কৰিব বিচাৰিছে, ক্ষমতা দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। এইবিলাকে অসমৰ কোনো জাতি জনগোষ্ঠীৰ উন্নয়ন নকৰে। আৰু এই যে বিদেশীৰ নামত, অনুপ্ৰৱেশকাৰীৰ নামত অসমত আন্দোলন কৰি বিভিন্ন ধৰণৰ 83 চনত য'ত 11,000 মানুহ নিহত হ'ল, কিমান অসমত দলং জ্বলাই দিয়া হ'ল, কাৰ্যালয় জ্বলাই দিয়া হ'ল, কিমান কি হ'ল, অসমত বহুত কৰ্মদিন বিনষ্ট হ'ল, বহুত বন্ধ ধৰ্ণা হৰতাল কৰি অসমখন বহুত পিছুৱাই গ'ল। এতিয়া এটা সমাধানৰ ৰাস্তাত আহিছে। মই চৰকাৰক দাবী জনাওঁ যে
এতিয়া যিটো সমাধানৰ ৰাস্তাত আহিছে এই 19 লাখ মানুহক ৰিজেকশ্যন শ্লিপ দি সমস্যাটো কেনেকৈ চিৰতৰে সমাধান কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ কেনেকৈ উন্নয়নৰ ৰাজনীতি কৰিব পৰা যায় সেই কাম কৰিব লাগে। পুনৰ সেই সমাধান হোৱাৰ ৰাস্তাৰ পৰা পুনৰ এই সমস্যাটোক আৰু জটিলতাৰ মাজলৈ ঠেলি দি আৰু 50 আৰু 100 বছৰলৈকে অসমখন অশান্ত কৰি ৰাখি অসমৰ উন্নয়ন আৰু শৈক্ষিক ক্ষেত্ৰ সকলো ক্ষেত্ৰত অসমক আৰু পিছুৱাই দিয়াৰ ষড়যন্ত্ৰ কৰি ক্ষমতাৰ কাৰণে এইটো কৰাটো কোনোপধ্যেই সমীচীন নহ'ব। আমি চৰকাৰক এনে ষড়যন্ত্ৰত পুনৰ লিপ্ত নহৈ এই সমাধান হোৱা এতিয়ালৈকে যিখিনি হ'ল সমাধানৰ ৰাস্তাত যাওক। এই যে যিমান ভুৱা অপপ্ৰচাৰ 40-50 যদি আপোনালোকে অসমত কৰি আছিলে, আজি তেওঁলোকে মুছলমান অঞ্চলত যদি বিদেশী 50 লাখ 80 লাখ বুলি কৈ আছে, তাত বিদেশী বিচৰা মানে পৰ্বতত কাছৰ কণী বিচৰা, পৰ্বতত কাছৰ কণী বিচৰাৰ নিচিনা। কাৰণ আমি জানো 71ৰ পিছত কোনো মুছলমান এলেকাত আহিব নোৱাৰে, মুছলমান লোকে অসমত তেওঁলোকক থাকিব নিদিয়ে। আজি যদি বাংলাদেশৰ পৰা কোনো মুছলমান অসমৰ কোনো মুছলমান বসতি প্ৰধান এলেকাত আহে, 24 ঘণ্টাৰ ভিতৰত থানাত 50টা ৰিপৰ্ট যাব। মুছলমান মানুহে তেওঁলোকক থাকিব নিদিয়ে, কাৰণ তেওঁলোকে নিজৰেই ভূমি নাই, নিজৰেই অধিকাৰ নাই। গতিকে এই কথাটোত মিছামিছি আৰু এটা সন্দেহৰ বাতাবৰণ কৰি অসমখনক অশান্ত কৰি উন্নয়নৰ যিটো আশা সপোন আমি দেখি আছোঁ, সেই পথৰ পৰা অসমক পুনৰবাৰ পিছলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত নহ'বলৈ চৰকাৰক আমি সকীয়াই দিছোঁ। আপোনালোকে সত্যক মানি লওক। এই ভিত্তিহীন মিছা কথাৰে 50 বছৰ অসমৰ মানুহক আপোনালোকে বিভ্ৰান্ত কৰিলে আৰু আপোনালোকে বিভ্ৰান্ত নকৰিব। এই 19 লাখ মানুহক ৰিজেকশ্যন শ্লিপ দিয়ক। তেওঁলোকৰ পৰা কোনে কোনে বিদেশী এইটো FTত নিৰ্ধাৰণ হ'ব আৰু যিবিলাক স্বদেশী তেওঁলোকৰ নাম হ'ব। সমস্যাটো সমাধান কৰি অসমক উন্নয়নৰ ৰাজনীতি কৰক। এইবিলাক কৰি আৰু অসমৰ কোনো উন্নতি নহয়। আপোনালোকে হয়তো নেতাগিৰি কৰি থাকিব, কিন্তু অসমখন আৰু অধপতনৰ দিহলৈ যি 50 বছৰত যিমান পিছুৱালে অসম আৰু পিছলৈ যাব। গতিকে এই ষড়যন্ত্ৰবিলাক বন্ধ কৰিবলৈ চৰকাৰক আমি দাবী জনাইছোঁ। কিন্তু কালি চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৈঠক হৈছিল, ছাত্ৰ সন্থায়ো ইয়াত সহমত প্ৰকাশ কৰিছে, পুনৰীক্ষণ হ'ব লাগে NRC। ছাত্ৰ সন্থাওতো এই 50 বছৰ এইবিলাক কথা কৈ ৰাজনীতি কৰিলে অসমত। তেওঁলোকৰ বহু নেতাইও পূৰ্বৰ 80 লাখ 1 কোটি 1.5 কোটি কৈছিলে, কিন্তু তেওঁলোকে আজিলৈকে কিমানবাৰ এবাৰ 52 লাখ মানুহৰ হিয়াৰিং হ'ল, আকৌ ষ্ট্ৰিক হিয়াৰিঙত 89 চনত ভোটাৰ লিষ্ট হ'ল, 97ত আকৌ তেনেকুৱা হ'ল, আকৌ NRC হ'ল, FTত হ'ল, পালে কেইজন? গতিকে এইবিলাক কথা কৈ চান্দা বৰঙণি সংগ্ৰহ কৰা বা ৰাজনীতি কৰি থকাটো সহজ, অসমৰ মানুহক বিভ্ৰান্ত কৰা। কিন্তু অসমৰ মানুহে 50 বছৰৰ মূৰত এইবাৰ NRC হোৱাৰ পিছত বুজি পালে যে কথাবিলাক অপপ্ৰচাৰ আছিল। এই যে লাখ লাখ কোটিৰ ঘৰত যে কৈ থকা হয় কথাবিলাক যে সঁচা নহয়, অসমৰ মানুহে বুজি পাইছে। গতিকে এতিয়া আমি ভাবোঁ যে আপোনালোকে সত্যক স্বীকাৰ কৰক। সত্যটোক স্বীকাৰ কৰি আপোনালোকে এতিয়া অন্ততঃ এই সমস্যাটো চিৰতৰে সমাধান কৰি অসমখনক কেনেকৈ আমি সকলো জাতি জনগোষ্ঠীক শৈক্ষিক ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাম, কেনেকৈ আমি অসমখন নিবনুৱা সমস্যা সমাধান কৰিম, কেনেকৈ আমি উদ্যোগবিলাক পুনৰ গঠন কৰিম, কেনেকৈ অসম আগুৱাই লৈ যাম, সেই চিন্তা কৰিব লাগে। গতিকে এই ইছ্যুটো যিটো ইছ্যু সমাধানৰ পথত গ'ল, আকৌ সেই ইছ্যুটোক 50 বছৰলৈকে নতুনকৈ ইন্ধন দি পেলাই অসমৰ মানুহক বুৰ্বক বনাই পুনৰ ৰাজনীতি কৰি থকাটো আমি কেতিয়াও কামনা নকৰোঁ। মানে বিজেপিৰ জালত সদৌ অসম ছাত্ৰ সন্থা ভৰি দিছে। হয়, আমাৰো এইটো সন্দেহ যে বিজেপিৰ জালত আছুৱেও ভৰি দিছে। কাৰণ আছুৱেও এইটো দীৰ্ঘ আন্দোলন কৰিলে, তেওঁলোকৰ দাবী মতেই আজি সকলো হ'ল, FT হ'ল, NRC হ'ল। আছুৱে তাত ত্ৰিপাক্ষিক বৈঠকত আছুৱে প্ৰতিনিধিত্ব কৰিছিল, তেওঁলোকেও দাবী কৰিছিল আৰু সকলো তেওঁলোকৰ দাবী মতেও সকলোখিনি হ'ল। NRC আজিলৈকে হ'ল, য'ত 1600 কোটি টকা খৰচ হ'ল ৰাজকোষৰ পৰা। পুনৰ সমস্যাটো পুনৰ ঠেলি দি পুনৰীক্ষণৰ নামত আকৌ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব, আকৌ বহু কৰ্মচাৰী তাত নিয়োগ কৰা হ'ব বছৰৰ কাৰণে। সেই ডিপাৰ্টমেণ্টৰ কাম কাজ স্থবিৰ হ'ব, আন্দোলন হ'ব, অসমখন আৰু কিমান পিছুৱাই যাব, কথাটো চিন্তা কৰক। হয়, আছুৱেও তেতিয়া মিঠাই বিতৰণ কৰিছিল, তেওঁলোকেও সুখী আছিল, কাৰণ তেওঁলোকৰ এইটো দাবী আছিল NRC কৰাটো, আৰু তেওঁলোকে ত্ৰিপাক্ষিক বৈঠকত তেওঁলোকে সিদ্ধান্ত লৈছিল। গতিকে আছুৱেও তেতিয়া সুখী হৈছিল, মিঠাই বিতৰণ কৰিছিল। গতিকে আমি ভাবোঁ যে এতিয়া বিজেপি চৰকাৰে আছুক লৈ বৈঠক কৰি যে নতুনকৈ ষড়যন্ত্ৰ কৰিব বিচাৰিছে, আৰু নতুনকৈ ষড়যন্ত্ৰ কৰি বিজেপি চৰকাৰে এতিয়া দীৰ্ঘস্থায়ী এটা মানে অসমত অশান্ত পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। আছুক অন্ততঃ আমি আহ্বান জনাম যাতে বিজেপিৰ এই ৰাজনৈতিক পাকচক্ৰত যাতে ভৰি নিদিয়ে। যি সমস্যাটো 50 বছৰ অশান্ত হোৱাৰ পিছত হাজাৰ হাজাৰ মানুহ শ্বহীদ হ'ল, হাজাৰ হাজাৰ মানুহ ঘূণীয়া হ'ল, বহু ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ল, বহুত শ কৰ্মদিন বিনষ্ট হ'ল, বহু অসমৰ ব্ৰহ্মপুত্ৰৰ লুইতৰ বুকেৰে বহু পানী বৈ গ'ল, বহুত
তিক্ত অভিজ্ঞতা হ'ল এই 50 বছৰত। এতিয়া আৰু পুনৰ যাতে অসমখন অশান্ত কৰা নহয়, সত্যটোক স্বীকাৰ কৰি আমি পৰৱৰ্তী দিনত অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাম। তাৰ কাৰণে আছুৱেও যাতে আগুৱাই আহে আৰু যাতে বিজেপি দলৰ ৰাজনৈতিক ষড়যন্ত্ৰত ভৰি নিদিয়ে আমি তেওঁলোকক আহ্বান জনাওঁ। লাহৰীঘাটৰ যিটো ঘটনা এইটো অতি দুৰ্ভাগ্যজনক। এটা সৰু ল'ৰাই যদি বিস্কুট খাইছে, বিস্কুট চুৰ কৰি খাইছে, এইখন অসমত আজিও কোটি কোটি টকাৰ কেলেংকাৰী হৈ আছে, য'ত আমি দেখিছোঁ বিজেপি দলৰ বিভিন্ন নেতা কৰ্মীও জড়িত থাকে, বা য'ত ইমান ডাঙৰ ডাঙৰ আজি কয়লা কেলেংকাৰী চিণ্ডিকেট কিমান ইয়াত অসমত ডাঙৰ ডাঙৰ কেলেংকাৰী হৈ আছে, আৰু সেইবিলাকক চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে, তেওঁলোকক এৰেষ্টো নকৰে। আৰু ইয়াত এটা সামান্য বিস্কুট খোৱা এটা সৰু বাচ্চাই বিস্কুট খোৱাৰ এটা অপৰাধত যি অমানসিকভাৱে মাৰপিট কৰিছে লাহৰীঘাটত, মই ভাবোঁ, মই আজি এটা বাহিৰে খবৰ পাইছোঁ যে আৰক্ষী বিষয়াক নিলম্বন কৰা বুলি, যদি কৰিছে এইটো ভাল কথা। আৰু আমি ভাবি তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে ভৱিষ্যতে কোনোদিন কোনো আৰক্ষীয়ে এনেকুৱা শিশুৰ ওপৰত এনেধৰণৰ নিৰ্যাতন নকৰে। যদি শিশু এটা অপৰাধ কৰিছে, বিস্কুট চুৰ কৰিছে বা কিবা, আইনৰ গণ্ডিত যি শাস্তি দিব লাগে। তাকে নকৰি এনে অমানসিক মাৰপিট এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কৰিছোঁ। বাংলাদেশী হয়তো কেইহাজাৰমান ওলাব পাৰে, আমাৰ এটা সন্দেহ। কিন্তু এই কথাটো যি ধৰণে 40-50 বছৰ ধৰি ইয়াত উপস্থাপন কৰি থকা হৈছে, এই বিষয়টো দুৰ্ভাগ্যজনক। কোনোবাই 70 লাখ, 80 লাখ, 1 কোটি, 1.5 কোটি এনেকৈ কৈ থাকে। কিন্তু কেইবাবাৰো যেতিয়া হিয়াৰিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰা হ'ল, দেখা গ'ল যে এই কথাবিলাক মিছা। গতিকে আৰু এই কথাটো মই পুনৰবাৰ কৈ আছোঁ যে তেওঁলোকে মুছলিম অধ্যুষিত এলেকাবিলাকত সন্দেহ কৰে, আৰু মই কৈ আছোঁ মুছলিম অধ্যুষিত এলেকাত বাংলাদেশী বিচৰা মানে পৰ্বতত কাছকনি বিচৰা। কাৰণ কোনো মুছলিম লোকে কোনো বাংলাদেশীক ধৰ্মৰ কাৰণে, কোনো মুছলমান লোক বাংলাদেশৰ পৰা আহিব আৰু এইখন অসমত বসবাস কৰা যিসকল মুছলমানে খাদ্যৰ সংকটত ভুগিছে, ভূমিৰ সংকটত ভুগিছে, নিজে ভাই ককাইৰ মাজত তেওঁলোকে 1 ফুট মাটিৰ কাৰণে মাৰপিট হয়, মাৰ্ডাৰ পৰ্যন্ত হয় মুছলিম সমাজত, খুৰা ভতিজা, বাপেক পুতেক, তেওঁলোকৰ মাজতো মাৰপিট হয়, 1 ফুট মাটি কোনেও কাকো এৰি নিদিয়ে। গতিকে বাংলাদেশৰ পৰা কোনোবা মুছলমান আহিব আৰু ধৰ্ম একে হোৱাৰ কাৰণেই কোনো মুছলমানে তেওঁলোকক মাটি দিব, থাকিবলৈ আশ্ৰয় দিব, এইটো অসমৰ মুছলমানে কোনোদিন নকৰে, হ'ব নোৱাৰে। গতিকে অসমৰ জনসাধাৰণক আমি আহ্বান জনাম যে আপোনালোকে এটা কথা আশ্বস্ত হওক। মই আৰু এদিন কৈছিলোঁ যে অসমৰ বাংলাদেশী মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অসমৰ মুছলমান। অসমৰ মুছলমান যিসকল আছে, যেতিয়ালৈকে অসমত থাকিব, কোনো বাংলাদেশী মুছলমান অসমত আহি তেওঁলোকে ইয়াত আশ্ৰয় নাপায়। এই কথাটো আমি সমগ্ৰ অসমত ঘূৰি এই কথাটো আমি বুজি পাইছোঁ। অসমৰ কোনো মুছলমানে কোনো বাংলাদেশী মুছলমানক আশ্ৰয় নিদিয়ে। গতিকে আপোনালোকে অনৰ্থক অসমৰ মুছলমানক সন্দেহ নকৰিব, তেওঁলোকে কোনো বাংলাদেশীক আশ্ৰয় নিদিয়ে। আৰু যিটো সমস্যা সমাধান হোৱাৰ পথত আপোনালোকে সত্যটোক স্বীকাৰ কৰক যে ইমান দিন অসমবাসীক আপোনালোকে মিছা কথা কৈ বিভ্ৰান্ত কৰিছিল, সেইবিলাক এতিয়া আপুনি স্বীকাৰ কৰক আপোনালোকে যে আমি এইবিলাক বিভ্ৰান্ত কৰিছিলোঁ। গতিকে NRCৰ পৰা বাদ পৰা 19 লাখ মানুহক ৰিজেকশ্যন স্লিপ দি তেওঁলোকৰ মাজত কোন ভাৰতীয়, কোন বাংলাদেশী, সেইখিনি থিৰাং কৰাৰ কাৰণে এতিয়া এটা পৰিৱেশ গঢ়ক। আৰু অনৰ্থক এই সমস্যাটো আৰু 50 বছৰলৈ ঠেলি দি অসমৰ উন্নয়ন স্থবিৰ নকৰিব, অসমখনক আৰু এটা উন্নত ৰাজ্যলৈ ঠেলি নপঠাব, এইটো অনুৰোধ জনাইছোঁ। নেমু যোৰা 30 টকা। মূল্য বৃদ্ধিৰ কথাটোতো এতিয়া আৰু ক'বই নালাগে। মানে আচলতে তেওঁলোকে কৈছিল যে উন্নয়নৰ গংগা বোৱাই দিব বিজেপি চৰকাৰত আহিলে, আৰু এতিয়া আমি দেখিছোঁ উন্নয়নৰ গংগাটো বোৱাব পৰা নাই, মৃতদেহৰ গংগা বোৱাইছে বিজেপিয়ে, য'ত মৃতদেহে গংগা নদীক উপঙি আহিছিলে। আৰু মূল্যবৃদ্ধিৰ এভাৰেষ্ট তেওঁলোকে কিন্তু দেখুৱালে, মূল্যবৃদ্ধিৰ এভাৰেষ্ট দেখুৱাইছে, উন্নয়নৰ গংগা এই চৰকাৰে দেখুৱাব পৰা নাই। যুদ্ধ, ইউক্ৰেইনৰ লগত ৰাছিয়াৰ যুদ্ধ হৈছে, নেমু কি ইউক্ৰেইনৰ পৰা আহে নেকি? আমাৰ ভাৰতৰ মানুহে জানে যে আমাৰ ইয়াত যিখিনি নেমু আহে বা পাচলিবিলাক ইউক্ৰেইনৰ পৰা নে ৰাছিয়াৰ পৰা আহে। কোনোদিনতো আমি শুনা নাই যে ইউক্ৰেইনৰ বা ৰাছিয়াৰ পৰা নেমু আহে, তাত যুদ্ধ লগাৰ কাৰণে নেমু আহিব পৰা নাই। গতিকে নেমু আজি যোৰা 30 টকা হ'ল, বা আমাৰ পাচলিবিলাকৰ ইমান দাম হ'ল। এইবিলাক বাহানা কৰি আজি চাওক
ৰাছিয়াৰ পৰা কম দামত আমি খবৰ পাই আছোঁ যে কম দামত ৰাছিয়াৰ পৰা আজি তেল ক্ৰয় কৰি আছে, যিটো কেঁচা খাৰুৱা তেলটো ক্ৰুড অইল। যদি ৰাছিয়াই আজি বিপদত পৰি কম দামত খাৰুৱা তেল বিক্ৰী কৰি আছে, ভাৰতে কিনি আছে, গতিকে ভাৰতত পেট্ৰল ডিজেলৰ দাম কমাব লাগিছিল, কাৰণ তেওঁলোকে আজি চান্স লৈ পেলাই ৰাছিয়াৰ পৰা কম দামত কিনিব পাৰিছে। কিন্তু এইটোতো দাম কমোৱা নাই, আৰু এতিয়া বহুত ডিজেলৰ দাম আৰু 22 টকা নে কিমান টকা বৃদ্ধি কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে, আমি যিটো গম পাইছোঁ। গতিকে সেই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনত তেলৰ দাম কমিব লাগিছিল, এতিয়া আৰু বঢ়াই আছে, নেমুৰ দাম বাঢ়ি আছে। এইবিলাক হ'ল শোষণ। আচলতে পুঁজিপতিৰ স্বাৰ্থত এই বিজেপিয়ে কাম কৰে। আদানী আম্বানীৰ স্বাৰ্থত সকলো বস্তুৰ মূল্য বৃদ্ধি কৰি আজি সমগ্ৰ ভাৰতৰ প্ৰায় 80% প্ৰপাৰ্টি 6জন পুঁজিপতিৰ হাতলৈ গুচি গ'ল। সমগ্ৰ ভাৰতৰ 80% সম্পদ 6জন পুঁজিপতিৰ হাতত গুচি গ'ল। বাকী 135 কোটি ভাৰতীয়ৰ হাতত মাত্ৰ 20% সম্পদ আছে। এনেকৈ পুঁজিপতিৰ হাতত দেশখন বন্ধকত দিলে এতিয়া তেওঁলোকে এই ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাহানা লৈ বস্তুৰ মূল্য বৃদ্ধি কৰিব, পুঁজিপতি লাভান্বিত হ'ব। আমি কেতিয়াও মানি নলওঁ। এই চৰকাৰ যদি সঁচাকৈয়ে ৰাইজৰ দৰদী, তেনেহ'লে বস্তুৰ মূল্য অতি সোনকালে মূল্য হ্ৰাস কৰক, ৰাইজক সকাহ দিয়ক, এইটো আমি দাবী জনাইছোঁ। সেইটোৱে কৈ আছোঁ, ৰন্ধন গেছ আৰু খাৰুৱা তেল, মানে তেল, ডিজেল, পেট্ৰলৰ দাম, কাৰণ ৰাছিয়াৰ পৰা যেতিয়া কম দামত ক্ৰুড অইল কিনিব পাৰিছে, এতিয়া ডিজেল পেট্ৰলৰ দাম কমাব লাগিছিল, ৰন্ধন গেছৰ দাম কমিব লাগিছিল। দাম বঢ়োৱা মানে কি? এতিয়া সেই যুদ্ধৰ বাহানা লৈ ইয়াত দাম বঢ়াই পুঁজিপতি 6জনক আজি তেওঁলোকক মাল্টিমিলিয়নাৰ কৰিলে, তেওঁলোকে লণ্ডনত মাটি কিনি আৰু কেইদিন পিছত তেওঁলোকো গুচি যাব। লণ্ডনৰ পৰা তেওঁলোকে ভাৰত শাসন কৰিব, পুঁজিপতিয়ে দেশ চলাব, এনেকুৱা এটা অৱস্থাত দেশক লৈ গ'ল। গতিকে এই কথাবিলাক মূল্য বৃদ্ধি কৰি যেনেকৈ জুৰুলা কৰিছে তেওঁলোকে দেশবাসীক, ইয়াৰ পূৰ্বে কোনোদিন কোনো চৰকাৰে কৰা নাই। এই চৰকাৰ ৰাইজৰ তেজ পিয়া এটা চৰকাৰ বুলি ক'ব লাগিব। এনেকৈ শোষণ কৰিছে জনসাধাৰণক। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰক। পৰিৱৰ্তনৰ শ্লোগান দিছিল, পৰিৱৰ্তন সাধন কৰক, মূল্য হ্ৰাস কৰক, আমি দাবী জনাইছোঁ।